হেল্ল' বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ আজি গাঁৱতে আৰু গাঁৱৰ পৰিৱেশবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখিছে দোকান, ঘৰ, এয়া ৰাস্তাত আছে বিন্দাছ ছাগলী আৰু গৰু। আৰু বন্ধুসকল, এই ৰাস্তাটো হ'ল পথাৰত যোৱা ৰাস্তা আৰু বৰষুণ দিলে তামাম পানী হয়, বোকাও হয় আৰু মানুহবোৰৰ যাবলৈ কষ্টও হয়। দেখিছে এই ৰাস্তাটো, আৰু এইটোৱে হ'ল মেইন ৰাস্তা। আৰু বন্ধুসকল, মই কেইবাদিনো ভিডিঅ' দিব পৰা নাছিলোঁ আৰু গাটো ভাল লগা নাছিল, সেইবাবে দিব পৰা নাছিলোঁ। আৰু আজি অলপ মনটো আৰু গাটো ভাল লাগিছে, সেইবাবে অলপ ওলাই আহিছোঁ আপোনালোকলৈ এটা ভিডিঅ' বনাওঁ বুলি। আৰু বন্ধুসকল, চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। আৰু যোনে যোনে মোৰ চেনেলটো চাই আছে, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল, আৰু অতি সোনকালে মোৰ যাতে ভিডিঅ'বোৰ পাই থাকে। আৰু বন্ধুসকল, এয়া দেখিছে, এয়া ৰাস্তা দি আহি আছে এখন বলেৰ' পিকআপ। ৰাস্তাত আহিলে মানে গাড়ী নাহে আৰু বন্ধুসকল, ইমান যে ধূলি উৰাই লৈ যায়। এইফালে আছে হাঁহ চৰি আছে বিন্দাছ, আৰু মই গৈ আছোঁ খোজকাঢ়ি আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ গাঁৱৰ পৰিৱেশবোৰ কি আছে কি নাই। দেখিছে বন্ধুসকল, এইফালে কল এথোক লাগি আছে বন্ধুসকলে দেখিছেই। আৰু চাৰিওফালে জংগলে জংগল মে সিৰ্ফ হোতা হে মংগল। আৰু ইয়াত চৰি আছে তিনিটাকৈ ছাগলী। আৰু ছাগলী মাংস কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন বন্ধুসকল। আৰু বন্ধুসকল, এইটো হ'ল এয়া দীঘলীয়া ৰাস্তা আৰু গাড়ীয়ে দেখিছে গৰু নে ছাগলী একো এটা বস্তু নাই। দেখিছে ইয়াত চুনচান জেগা আৰু অকলে যাবলৈতো ভয়ৰ কথা। আৰু বন্ধুসকল, এই ৰাস্তাত দি যে গাড়ী নচলে বুলি নাভাবিব, কিন্তু গাড়ী চলে। আৰু ৰাস্তাত দেখিছে এয়া মাথো গোবৰ। ইমান এটা সেউজীয়া পৰিৱেশ। আৰু বন্ধুসকল, মোৰ ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গৈ আছোঁ বন্ধুসকল, এয়া চাৰিওফালে জংগল মে সিৰ্ফ হোতা হে মংগল। আৰু এইফালে আহি আছে এখন গাড়ী, এয়া দেখিছে। চাৰিওফালে হাবি, ঢেকীয়া ক'বনে, ইয়াত তামাম ঢেকীয়া আছে, তৰা গজলিও আছে বন্ধুসকল। এয়া অৱশেষত আহি অলপ বাহিৰত ওলাইছোহি বন্ধুসকল। এয়া চাৰিওফালে দেখা পাব আপোনালোকে ঘৰ, আৰু এখন হ'ল পথাৰ, আৰু এইটোৱে হ'ল মেইন ৰাস্তাটো। আৰু গৈ আছোঁ আপোনালোকে দেখা পাব এখন জাখালা, সেই ওপৰেদি পাৰ হৈ যায় মানুহবোৰে বন্ধুসকল যেতিয়া পানী বেছি হৈ যায়। আৰু পানী আছেই বন্ধুসকল, কিন্তু ইমানো দ নহয়। আৰু বন্ধুসকল, সেইফালে কেম্প আছে দেখিছে, তাৰ সেইফালে ফিছাৰী আৰু মাছবোৰ তাত পুহি থৈছে। বহুত ডাঙৰ ফিছাৰী আছে বন্ধুসকল, আৰু ইমান ধুনীয়া এয়া সেউজীয়া পৰিৱেশ।
এইফালে দেখিছে বন্ধুসকলে, এয়া চাৰিওফালে বাঁহ গছ দেখিছে। এয়া ৰাস্তাটো পূৰা আৱৰি ধৰিছে আৰু এই অৱশেষত আহি এইখন নদীখন পালোহি আৰু নদীখনৰ ওচৰত আছে এখন নাও আৰু নাৱেদি এয়া বাইকখন পাৰ কৰাই লৈ যায় আৰু মানুহো লৈ যায়। আৰু দেখিছে এয়া দলং আছে নে কি আছে আৰু ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লাগিব চাই বন্ধুসকল। আপোনালোকে চাই আছে মোৰ চেনেলটো। ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত দেখিছে বন্ধুসকল। নাৱেদি পাৰ কৰাই লৈ আহিলে বাইকখন আৰু বিন্দাছ গৈ আছে। অৱশেষত আহি এখন ঘৰ পালোহি বন্ধুসকল। এই ঘৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ চাওক আপোনালোকে। চাৰিওফালে আছে তামোল গছ আৰু তাৰ মাজতে এখন ঘৰ আৰু ফুল গছে ক'বনে বন্ধুসকলে, দেখি আছে আপোনালোকে, এইখিনি হ'ল ফুল গছ। অ'কে বন্ধুসকল, নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।